নমস্কাৰ বন্ধুসকল, চি হেল্প পাৰ্চন লৈ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিটো গ্ৰেড 4 5 ইণ্টাৰভিউ কুৱেশ্যন আনচাৰবিলাক আলোচনা কৰিছোঁ, এতিয়ালৈকে 6টা পাৰ্ট আলোচনা কৰিলোঁ। আজি হৈছে 15 নম্বৰ পাৰ্ট। 6 ফেব্ৰুৱাৰীত কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে বা 4 তাৰিখ 3 তাৰিখে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলে, যদি কিবা কুৱেশ্যন ৰৈ গৈছে সকলোবিলাক কুৱেশ্যন আলোচনা কৰিম। লগতে 6 তাৰিখে আজিৰ দিনটোত কেনেকুৱা কুৱেশ্যন কৰিছে এই সকলোবিলাক আমি এই পাৰ্টত আলোচনা কৰিম। যিহেতু আগৰ পৰা কুৱেশ্যন এনচাৰ সৈতে আলোচনা কৰিছোঁ, যিবিলাক কুৱেশ্যন সুধিছে সকলোবিলাক কুৱেশ্যন আপোনালোকক এনচাৰবিলাক জনাই আছোঁ। গতিকে এই পাৰ্টটোত আপোনালোকক জনাম এনচাৰবিলাক, সকলোবিলাক কুৱেশ্যনৰ এনচাৰবিলাক জনাম। গতিকে আজি থাম্বনেইলত থকা পাৰ্ট মানে কুৱেশ্যনকেইটাৰ পৰা আৰম্ভ কৰিছোঁ। অসম কিয় বিখ্যাত এইটো কুৱেশ্যন কৰিছিলে। অসম বিখ্যাত হৈছে চাহ খেতিৰ বাবে অসম বিখ্যাত, যিহেতু অসমৰ পৰা বৃহৎ পৰিমাণৰ চাহ উৎপাদন হয় আৰু এই চাহ গোটেই পৃথিৱীতেই মানে বিয়পি গৈছে। গতিকে সেইটো কাৰণে অসম বিখ্যাত। অসম কিয় বিখ্যাত বুলি কোৱাৰ লগে লগে চাহৰ বাবে বিখ্যাত। লগতে অসমৰ কিছু সংস্কৃতি, অসমৰ যি সংস্কৃতি আছে বা অসমৰ কিছুমান ঐতিহ্যপূৰ্ণ ক্ষেত্ৰ আছে, কামাখ্যা মন্দিৰ হওক বা শিৱসাগৰে হওক, তেনেকুৱা বহুত বস্তু আছে। গতিকে এই বিষয়ে আপোনালোকে ক'ব পাৰিব। অৰুণাচলৰ ৰাজধানী কি এইটো কুৱেশ্যন কৰিছিলে। অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ। গতিকে লগতে আৰু আগতে কৈ থৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যি 7 ভনী ৰাজ্য বা 7 ছিষ্টাৰ বুলি কোৱা হয়, সেই সকলোকেইখন ৰাজ্যৰেই ৰাজধানী কি আৰু তাৰ CM ৰাজ্যখনৰ CM বা গভৰ্ণৰ এজন নামকেইটা আপোনালোকে চাই ল'ব, কাৰণ বহুতৰ আগৰ পৰা সুধি আছে যিহেতু এইকেইটা কুৱেশ্যন। তাৰপিছত অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰ কোনটো? অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰ আগতে শিৱদৌলটো আছিলে, কিন্তু বৰ্তমান সময়ত মৃত্যুঞ্জয় মন্দিৰটো আটাইতকৈ ওখ শিৱ মন্দিৰ অসমৰ। গতিকে এইটো কুৱেশ্যন মনত ৰাখিব। আগতে শিৱদৌল আছিল, কিন্তু এতিয়া বৰ্তমান হৈছে মৃত্যুঞ্জয় মন্দিৰটো। মৃত্যুঞ্জয় মন্দিৰটো হৈছে অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰ বৰ্তমান সময়ত। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? এইটো কুৱেশ্যন সোধাটো প্ৰায় সুধিয়ে আছে, কাৰণ যিহেতু অসমতে আছে আটাইতকৈ দীঘল দলং। অসমৰ ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলং যিহেতু অসমত আছে ধলাশদিয়া সেতু বা ডক্টৰ ভূপেন হাজৰিকা সেতু, যিখনৰ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ। গতিকে এইটো কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলং। এইটো হৈছে ধলাশদিয়া সেতু বা ডক্টৰ ভূপেন হাজৰিকা সেতু। ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, মোৰ ভাইভা আজি আছিলে 6 তাৰিখ। ভিতৰত দুজন ছাৰ আছিলে। প্ৰথমতে হৈছিলে HSLC আৰু HS কিমান চনত পাছ কৰিছোঁ। এই পাৰ্চনেল কুৱেশ্যন আগৰ পৰা কৈছোঁ। পাৰ্চনেল কুৱেশ্যন কিছুমান কৰে তোমাৰ নিজৰ ৰিলেটেড বা নিজৰ ঠাইখনৰ ৰিলেটেড। তাত কোন জিলাৰ পৰা আহিছে এইটো কুৱেশ্যন কৰিবই, কাৰণ নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত কুৱেশ্যন কৰিব। তাৰপিছত হয়তো গোৱালপাৰা জিলা আছিলে, যাৰ কাৰণে গোৱালপাৰা জিলাৰ পূৰ্বে কি জিলা আছে আৰু পশ্চিমে কি জিলা আছে এইটো কুৱেশ্যন কৰিছিলে। গোৱালপাৰা জিলাৰ হয়তো প্ৰাৰ্থীটো নাছিলে, তাৰ কাৰণে এটা গোৱালপাৰা জিলাৰ লগত ৰিলেটেড কিছু কুৱেশ্যন কৰিছে। তাৰপিছত নেক্সট আছে শংকৰদেৱে ৰচনা কৰা এখন পুথি। শংকৰদেৱে ৰচনা কৰা এখন পুথি বুলি কোৱাৰ লগে লগে শংকৰদেৱৰ কীৰ্তিস্তম্ভ বুলি কোৱাৰ লগে লগে শংকৰদেৱৰ কীৰ্তিস্তম্ভ, জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। গতিকে কীৰ্তন ঘোষাখনেই মেইন। তাৰপিছত নেক্সট আছে প্ৰথম আহোম ৰজা কোন আছিলে? প্ৰথম আহোম ৰজা কোন আছিলে সকলোৱে জানে, চুকাফা আছিলে। তেওঁ 1228 খ্ৰীষ্টাব্দত ম্যানমাৰ মাওলুঙৰ বা মুংমাওৰ পৰা তেওঁলোক আহি পাটকাই বৰবত পাৰ হৈ অসমলৈ আহিছিলে 1228 চনত, আৰু তেওঁলোকে চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিলে 1253 খ্ৰীষ্টাব্দত। গতিকে মনত ৰাখিব, প্ৰথম আহোমসকলে চৰাইদেউত কেতিয়া ৰাজধানী পাতিছিলে এইটো কুৱেশ্যন সুধিছে 1253 খ্ৰীষ্টাব্দত বা চনত। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হৈছিলে গোমধৰ কোঁৱৰ কোন আছিলে? গোমধৰ কোঁৱৰ কোন আছিলে এইটো কুৱেশ্যন কৰিছিলে। গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া ব্যক্তি। গতিকে এইটো কুৱেশ্যন মনত ৰাখিব। এইটো কুৱেশ্যন সুধিছিলে গোমধৰ কোঁৱৰ কোন? গোমধৰ কোঁৱৰ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া ব্যক্তি। তাৰপিছত নেক্সট কুৱেশ্যন কৰিছিলে মুকুন্দ কাকতি। মুকুন্দ কাকতি আছিলে কনকলতা বৰুৱাৰ লগত গহপুৰ থানাৰ সন্মুখত যিজন ব্যক্তিক ব্ৰিটিছে গুলীয়াই হত্যা কৰিছিলে কনকলতা বৰুৱাৰ লগত 1942 চনৰ ভাৰতীয় আন্দোলনৰ সময়ত, তেওঁ হৈছে মুকুন্দ কাকতি। গতিকে মুকুন্দ কাকতিৰ বিষয়ে কুৱেশ্যনটো কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন কৰিছে মেৰী কম কি খেলৰ সৈতে জড়িত? মেৰী কম কি খেলৰ সৈতে জড়িত এইটো কুৱেশ্যন কৰিছিলে। ইয়াৰ সম্পূৰ্ণ উত্তৰ যাব বক্সিঙৰ লগত জড়িত। আৰু লগতে লাভলীনা বৰগোহাঁইৰ কথা মনত ৰাখিব, কাৰণ লাভলীনা বৰগোহাঁই 2020 চনৰ অলিম্পিকত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। গতিকে এইটো কুৱেশ্যনো মনত ৰাখিব। এইটো কুৱেশ্যন হয়তো সুধি দিব পাৰে বা কিছুমানে হয়তো সুধিছে এতিয়া বৰ্তমান। তাৰপিছত নেক্সট কুৱেশ্যন কৰিছিলে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত এইটো কুৱেশ্যন কৰিছিলে। ইয়াৰ সম্পূৰ্ণ উত্তৰ যাব নীলাচল পাহাৰত। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। আৰু কামাখ্যা মন্দিৰত পালন কৰা এটা মেলা বা উৎসৱৰ নাম সুধিছে। ইয়াৰ সম্পূৰ্ণ উত্তৰ যাব অম্বুবাচী মেলা। কামাখ্যা মন্দিৰ যিটো অম্বুবাচী মেলা পালন কৰা অম্বুবাচী মেলা হয় অসমীয়াৰ আহাৰ মাহ আৰু ইংৰাজীৰ জুন মাহৰ কিবা নিৰ্দিষ্ট কিবা এটা তাৰিখত প্ৰত্যেক বছৰে অম্বুবাচী মেলা তাতে পালন কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যন কৰিছিলে উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? উমানন্দ মন্দিৰ কিমান চনত নিৰ্মাণ কৰা হৈছিলে এইটো কুৱেশ্যন কৰিছে। ইয়াৰ সম্পূৰ্ণ উত্তৰ চাব উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে 1694 চনত। 1694 চনত উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে। আৰু উমানন্দ মন্দিৰটো ভস্মাচল পাহাৰত অৱস্থিত। ইয়াৰ পিছত নেক্সট G20ৰ ওপৰত কুৱেশ্যন কৰিব বুলি মই আগতে কৈছোঁ। G20ৰ ওপৰত কুৱেশ্যন কৰিব। G20 মানে কি? G20 মানে হৈছে গ্ৰুপ অফ 20, মানে 20খন দেশৰ এটা গ্ৰুপ। আৰু এই G20 অসমৰ মানে G20 সন্মিলন অসমৰ ক'ত অনুষ্ঠিত কৰা হ'ব বা হৈছে? ইয়াৰ সম্পূৰ্ণ উত্তৰ যোৱা ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ'ব আৰু গুৱাহাটীত। গতিকে দুটা ঠাইত অসমৰ দুটা ঠাইত G20ৰ এই সন্মিলন অনুষ্ঠিত কৰা হ'ব। গতিকে G20 সামিট বুলি কয় ইংলিছত। গতিকে সেইটো মনত ৰাখিব গুৱাহাটী আৰু ডিব্ৰুগড়ত। ইয়াৰ পিছত নেক্সট কুৱেশ্যন কৈছিলে অসমৰ বৰ্তমান ফাইনেন্স মিনিষ্টাৰ আৰু চেণ্ট্ৰেল ফাইনেন্স মিনিষ্টাৰ কোন সুধিছিলে। ইয়াৰ সম্পূৰ্ণ উত্তৰ যাব অসমৰ বৰ্তমান ফাইনেন্স মিনিষ্টাৰ হৈছে অজন্তা নেওগ। আৰু
চেণ্ট্ৰেল ফাইনেন্স মিনিষ্টাৰ হৈছে নিৰ্মলা সীতাৰমণ হৈছে চেণ্ট্ৰেল ফাইনেন্স মিনিষ্টাৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন কৈছিলে অসমৰ দুগৰাকী মহিলা কেবিনেট মিনিষ্টাৰ। অসমৰ দুগৰাকী মহিলা কেবিনেট মিনিষ্টাৰ এটা ক'লৈ অজন্তা নেওগ আৰু তৃতীয়গৰাকী হৈছে নন্দিতা গাৰ্লছা হৈছে পাৱাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আৰু অজন্তা নেওগৰ কৈছে তেওঁ হৈছে ফাইনেন্স মিনিষ্টাৰ। আৰু এইকেইদিনত কেণ্ডিডেটসকলক কোৱা মতে কেণ্ডিডেট প্ৰায় বহুত কেণ্ডিডেট মানে এবচেণ্ট আছে। এটা শ্বিফ্টত প্ৰায় 10জন 12জন বা কেতিয়াবা 15-20 জনলৈকে কেণ্ডিডেট এবচেণ্ট আছে এটা শ্বিফ্টত। দুটা শ্বিফ্টৰ কথা মানে অনলি এটা শ্বিফ্টত তেনেকুৱাকৈ 10-15জন কেণ্ডিডেটকৈ এবচেণ্ট আছে। কাৰণ যিহেতু ডিগ্ৰী যিসকলে পাছ কৰিছে তেওঁলোকৰ ৰিজেক্ট কৰিছে বুলি গম পাইছে বহুতে, সেইকাৰণে হয়তো বহুতে ইণ্টাৰভিউ দিব যোৱা নাই, যাৰ কাৰণে কেণ্ডিডেটৰ সংখ্যা কমিছে। সেইকাৰণে বহুত কেণ্ডিডেট মানে এবচেণ্ট আছে, বহুতে কৈছে এবচেণ্ট থকা বুলি। ইয়াৰ পিছত নেক্সট কুৱেশ্যন কৈছিলে অসমৰ বৰ্তমান কেইখন জিলা আছে। অসমৰ বৰ্তমান 31খন জিলা আছে। এইটো কুৱেশ্যন যিহেতু উল্টা পাল্টা লাগে, কিছুমানে ক'ব 35খন, কিছুমানে ক'ব 31খন, সেইটো কাৰণে এইটো কুৱেশ্যন কৰে। অসমত বৰ্তমান এতিয়া 31খন জিলা আছে। আৰু তাৰপিছতে কুৱেশ্যন কৰিছে যে অসমৰ যিহেতু নতুন বৰ্তমান 4খন ডিষ্ট্ৰিক্ট পুনৰ মাৰ্চ কৰা হৈছে অন্য ডিষ্ট্ৰিক্টতে, গতিকে মাৰ্চ কৰা ডিষ্ট্ৰিক্টকেইখন কি আৰু এই ডিষ্ট্ৰিক্টখন কাৰ লগত মাৰ্চ কৰা হৈছে। গতিকে মই নামকেইটা কৈ দিছোঁ বাৰু কি ডিষ্ট্ৰিক্ট আছিলে। বিশ্বনাথ ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট, তাৰপিছত বজালী ডিষ্ট্ৰিক্ট আৰু তামুলপুৰ, এই 4খন ডিষ্ট্ৰিক্টক অন্য 4খন ডিষ্ট্ৰিক্টৰ সৈতে সংযোগ কৰা হৈছে। গতিকে এই 4খন ডিষ্ট্ৰিক্ট যে বিশ্বনাথক শোণিতপুৰৰ সৈতে, তাৰপিছত বজালীক বৰপেটাৰ সৈতে, হোজাইক নগাঁৱৰ সৈতে আৰু তামুলপুৰক বাক্সাৰ সৈতে সংযোগ কৰা হৈছে, মানে মাৰ্চ কৰা হৈছে। গতিকে এইখিনি কুৱেশ্যন প্ৰায় সুধি থাকে। আৰু লগতে কোন কাষ্টৰ কিমান বয়সলৈকে এপ্লাই কৰিব পাৰে, মানে এই পোষ্টত এইটো বৰ্তমান যিটো ভাইভা টেষ্ট হৈ আছে এই পোষ্টটোৰ কাৰণে কোন প্ৰাৰ্থীয়ে কিমান মানে কোন কাষ্টৰ প্ৰাৰ্থীয়ে কিমান বয়সলৈ এপ্লাই কৰিব পাৰিছে এইটো কুৱেশ্যন কৰিছে। গতিকে আপোনালোকে এডভাৰটাইজমেণ্ট চালে গম পাব কোন প্ৰাৰ্থীৰ কিমান মানে কোন কাষ্টৰ কিমান এজ ৰিলেক্সেশ্যন আছে। এজ ৰিলেক্সেশ্যন মানে কিমান এজ তেওঁলোকক বঢ়াই দি আছে। অ'বিচিৰ হয়তো 3 বছৰ নে 5 বছৰ আছে। তাৰপাছত PWD কেণ্ডিডেটৰ 10 বছৰ আছে, এইটো মই গম পাম, মই পাহৰি গ'লোঁ বাৰু কি আছিলে। গতিকে সেইখিনি আপোনালোকে চাই ল'ব কোন প্ৰাৰ্থীৰ কিমান এজ ৰিলেক্সেশ্যন আছে, কিমান বয়সলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিছে। 18ৰ পৰা 40লৈকে যিহেতু মেইন বয়সটো, কিন্তু তাৰ পৰা কিছুমানৰ বেছি হ'ব। জেনেৰেলতো বাৰু 40 থাকিব, 18 to 40 থাকিব। অ'বিচিৰ হয়তো 2-3 বছৰ বেছি হ'ব। তাৰপিছত PWD 10 year বেছি হ'ব। গতিকে তেনেকুৱাকৈ এজ ৰিলেক্সেশ্যন থাকে। গতিকে সেইটোৰ ওপৰতো কুৱেশ্যন কৰিছে, গতিকে সেইখিনি চাই ল'ব। আৰু লগতে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কুৱেশ্যন প্ৰায় থাকে, সদায় থাকে। অসমৰ ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ ওপৰত কোনখন অভয়াৰণ্য বা কোনখন ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত, বা কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে, বা কোনখন অভয়াৰণ্য কোনখন ডিষ্ট্ৰিক্টত আছে, এইটো কুৱেশ্যন প্ৰায় কৰি থাকে। এনেকুৱা কুৱেশ্যন এইকেইটা কুৱেশ্যনৰ মানে ৰিপিট হৈ থাকে মাজে মাজে। গতিকে আপোনালোকে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যকেইখন, আৰু যদি নিজৰ ডিষ্ট্ৰিক্টত কিবা ৰাষ্ট্ৰীয় উদ্যান আছে, অভয়াৰণ্য আছে, কোনোবা বিশেষ প্ৰসিদ্ধ ব্যক্তি আছে, কিবা যদি প্ৰসিদ্ধ ঠাই আছে, যেনেকুৱা শিৱসাগৰ যদি কেণ্ডিডেট হয় তেনেহ'লে শিৱসাগৰত আহোমৰ ঐতিহ্যপূৰ্ণ ক্ষেত্ৰ বহুত আছে। গতিকে তেনেকুৱাকৈ দৰঙৰ যদি কথা হয় দৰঙৰ পথৰুঘাটৰ কথা সুধিব, বা খতৰা সত্ৰৰ কথা সুধিব পাৰে, বা লখিমপুৰ পুখুৰীৰ কথা সুধিব পাৰে। তাৰপিছত ইফালে বেছিমাৰি বজাৰৰ কথা সুধিব পাৰে, লালপুৰৰ বজাৰৰ কথা সুধিব পাৰে। গতিকে তেনেকুৱা আছে। তাৰপিছত যদি গুৱাহাটীৰ হয় গুৱাহাটীৰ কামাখ্যা মন্দিৰ আছে বা উমানন্দ মন্দিৰ আছে, আৰু গুৱাহাটীত অজস্ৰ বস্তু আছে, চিৰিয়াখানা আছে, প্লেনেটেৰিয়াম আছে, বহুত বস্তু আছে। গতিকে নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত কুৱেশ্যন কেইটামান চাব। লগতে নিজৰ ডিষ্ট্ৰিক্টৰ DC, SP, MLA, MP এইবিলাকৰ ওপৰতো কুৱেশ্যন কৰিছে, তেওঁলোকৰ নাম সুধিছে। গতিকে সকলো কেণ্ডিডেটকে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে। কিছুমানক হয়তো অলপমান টান পৰিছে কুৱেশ্যন, কিছুমানৰ হয়তো অলপ সহজ পৰিছে। সকলোবোৰ তাতে যে টান পৰিছে বা সকলো তাতে সহজ পৰিছে তেনেকুৱা নহয়। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনে সদায় ৰিপিট হৈ থাকে, এনেকুৱা ধৰণৰ কুৱেশ্যনে সুধি থাকে। গতিকে এই পাৰ্টত আমি এইকেইটা কুৱেশ্যন আলোচনা কৰি, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে ইণ্টাৰভিউ দি আহিলে তেওঁলোকে যদি মোৰ ভিডিঅ'ত কিবা কুৱেশ্যন হৈ গৈছে তেনেহ'লে আপোনালোকে কুৱেশ্যনবিলাক কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ পাৰিম। আৰু যিসকলে নেক্সট ভাইভা টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ মাজত এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নাপাহৰিব। তেওঁলোকৰ মাজত এই ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ভাইভাটো ভালদৰে দিব পাৰে। গতিকে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।